খেলটো চাওক অকল আমাৰ এই ডবকাবাসীৰ বাবে নহয়, আমাৰ হোজাইবাসীৰ বাবে হয়, গোটেই অসমৰ গোটেই ভাৰতবৰ্ষৰ কাৰণে এটা শুভ দিন হিচাপে আমি গ্ৰহণযোগ্য কৰিছোঁ যে 20 তাৰিখৰ পৰা খেলটো আৰম্ভ হ'ব। এটা লিমিটেড টিম হিচাপে ৰাখিছোঁ, 32টা দলে অংশগ্ৰহণ কৰিব। প্ৰথম দিনাখন আমি এটা মেচেই ষ্টাৰ্ট কৰিম বুলি। ফাৰ্ষ্ট প্ৰাইজ মানি থাকিব আপোনাৰ 1 লাখ টকা, ছেকেণ্ডটো থাকিব 50,000, 50,000। হয়, সেইটো আমি প্ৰথমৰ আৰম্ভ কৰিম যে সাংস্কৃতিক অনুষ্ঠানৰ সহযোগত আমি এই ডাঙৰ যিটো খেল পাতিছোঁ সেইটো আৰম্ভ কৰিম। তেওঁ হ'ব অসমৰ জনপ্ৰিয় শিল্পী, যিজন আমাৰ চবৰে জনপ্ৰিয় বিকু কাশ্যপ দা। অসমৰ চুকে কোণৰ পৰা আহিব সহযোগ কৰিছে, যোগদান কৰিছে। এতিয়াও অসমৰ বাহিৰৰ টিমকেইটাই আমাৰ লগত সহযোগ কৰি আছে। জইন ফিজ থাকিব আপোনাৰ 6,000 টকা। 6,000। প্ৰতিদিনা খেল আপোনাৰ 7টা বজাৰ পৰা আমি 7টাৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। যোগাযোগৰ কিবা কণ্টেক্ট নম্বৰ দিব নেকি? যোগাযোগৰ আছে, আমাৰ এই তাইখনত দিয়া আছে যোগাযোগৰ। কৈ দিব নেকি নম্বৰ? 7002683978। 7002683978। যিহেতু ডবকাত পুনৰ আকৌ আৰম্ভ কৰিব বিচাৰিছে নৈশ ক্ৰিকেট। হয়, পুনৰ মানে যোৱা বহুত বছৰ আগত হৈছিল, এতিয়া প্ৰায় 3 বছৰমান গেপ হৈ গ'ল, 2 বছৰমান গেপ হৈ গ'ল। এটা বিশেষ কাৰণত আমি পাতিব পৰা নাই, কিন্তু এতিয়া আকৌ পুনৰবাৰ আমি আয়োজন কৰিব বিচাৰিছোঁ যে নাইট ক্ৰিকেট টুৰ্ণামেণ্ট ডবকা অহা 20 তাৰিখে। সেইটো কাৰণে অহা 20 তাৰিখে মই ডবকাবাসীৰ লগত গোটেই বিন্যাখান্দি গোটেই অসমবাসীক নিমন্ত্ৰণ জনাইছোঁ যে আহক, আহি পেলাই ডবকা নেহেৰু ময়দান খেলপথাৰত আহি পেলাই ডবকা নাইট ক্ৰিকেট উপভোগ কৰক। 32 পাৰ্টিচিপেট কৰিব, 32টা টিমে পাৰ্টিচিপেট কৰিব। ইয়াৰ প্ৰথম পুৰস্কাৰ হ'ল 1 লাখ টকা আৰু দ্বিতীয় পুৰস্কাৰ হ'ল 50,000 লগত ট্ৰফি। উইথ ট্ৰফি আপুনি ট্ৰফি দেখা পাইছে যে মোতকৈ হাইটত ডাঙৰ আছে ট্ৰফি। আমি আয়োজন কৰিছোঁ যেনেকৈ, চাওঁ কি হয়। সেইটো কাৰণে আমি গোটেই ডবকাবাসীৰ লগত সকলোৰে সহায় আৰু সহযোগিতা কামনা কৰিছোঁ। আনফালে জানিব বিচাৰিছোঁ যে সংগীত শিল্পী আহিব। হয়, সংগীত শিল্পী আহিব, এজন সংগীত শিল্পী বিকু কাশ্যপ ডাঙৰীয়া। গোটেই অসমৰে তেওঁ এজন চিনাকি শিল্পী হয়। লগত তেওঁৰ লগত থাকিব চয়নিকা ৰজ ডাঙৰীয়ানী, তেখেতো এজন চিনাকি শিল্পী হয়। সেইটো কাৰণে আমাৰ ৰাইজে আহক, গোটেই দৰ্শক আহক, আহি পেলাই সংগীতৰ লগত খেল উপভোগ কৰক।